তো গাইস কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মানে মই আজি ঘৰতে আছোঁ মোৰ হাফ ইয়াৰলি পৰীক্ষাটো হৈ গ'ল এইচএছ সেকেন্ড ইয়াৰত সেই আজি মই ক'তো যোৱা নাই ঘৰতে আছোঁ স্কুলটো যোৱা নাই সেইকাৰণে মই আজি ঘৰত কি কৰোঁ আপোনালোকক দেখাম আৰু লগতে ইয়াতে চলি দুটা মানে খেলা আছে ক্ৰিকেট খেলা মই ক্ৰিকেট খেলা মই বহুত দিন খেলা নাই সেয়ে মই ভাবছোঁ এটা ক্ৰিকেটে খেলাওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক गाइस ये हमार मस्त डांगर फील्ड छोटा मोटा पिलवर है भाई ये छोटा मोटा पिलवर है और ये एक दर्शक है ये আমার বান্টি গুন্ডি গুন্ডি আমার বান্টি কেনে করে এতে ছানা বুনাইতে দেখিবে কই ডাক তো গাইস আমি মইতে ছানা বুনার লগ খেলা খেলাম ইতে আমার বান্টি নাছে ইগানা করে গাইস তো গাইস ইতে আমি বহি আছো তে এটক ব্যাটিং ধরবা দিছো এই মজা চাই এক মাসি বেড়াই পারে এক পারেছি বাবুন তো গাইস তাহলে আমি এটা আউট क्या बोला है ये क्या और भी नहीं बोलूंगा ये फटा मोटा हिंदी है ये बैटिंग ধরবে দিছো এই বল মারি আছে फील्डिंग से रहे से बॉलर कैसी नाम प्लाबो ये नाम लिया वाइट वाइट তো গাইস আমি ইতে খেলা আইলো আৰু মস্ত ৰদ দিছে গানা আৰু ইতে খেলা নেখলাৱাৰ ইতে আমি এটা বহি আছো মানে সৰু সৰু লগত থাকি বেছি ভাল লাগে গাইস সৰুৰ কথা আইলে মন পৰে হয় নহয় সেইকাৰণে মই কিতাম মানে সৰু সৰু লগত থাকিব লাগে সেইকাৰণে মই এটা সৰু সৰু লগত ইতে বল চল খেলে এটা বহিছো ৰ গাইস আজি আকো কাম চাম কৰা নাই আপোনালোকে ভিডিঅ'টো কন্টিনিউ কথা আছোন আৰু কি দেখাব পাৰো A few moments later. তো গাইস ইতে যাবাল সময় কম্পিউটার ক্লাস বলকছন গাইস একালে কম্পিউটার ক্লাস যাও আমি কম্পিউটার সেন্টার আইবালো রবকছন গাইস আমি কম্পিউটারটো কৰি লও তো গাইস আমি এফলে কম্পিউটার কৰি ভাবলো মানে ৰঙিয়াখান ঘৰো আপোনালোক দেখাও আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি থাকক কি দেখা পাৰো আপোনালোক দেখে থাকিম আৰু গাইস এইটো হৈছে আমাৰ ৰঙিয়াতে থকা ক্লক টাৱাৰ মানে এইটো হ'বলৈ বেছি দিন হোৱা নাই আৰু বেছিভাগে চিনিও পায় আমাৰ ৰঙিয়া থানাৰ কাষতে আছে তো গাইস আজি আমান বিশেষ ঘুৰিব নাপালো যেহেতু খন্দিয়া হৈ আছে একদিন দেখাম আপোনালোকক ৰঙিয়াখান একদিন ঘুৰিম আজি ভিডিঅ'টো এখন দি আছিল এতিয়া আমি কিবা চাহ খাই লওঁ খাই ফেলে ডাইৰেক্ট ঘৰমু আৰু গাইস তো গাইস এই ভিডিঅ'টো এখন দি আছিল মানে জাষ্ট কম্পিউটাৰৰ পৰা আইলো মানে যিখিনি দেখাব পারলো আপোনালোকৰ মাজত আগবঢ়ালো আজি দিনটোত কি কৰিলো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে এটা কমেন্ট কৰিব লগতে লাইক শেয়াৰ নে কৰি দিব লগতে সাবস্ক্ৰাইবটো কৰি থব গাইস মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম তো গাইস আজিৰ ভিডিঅ'টো এখন দি আছিল দে গাইস হ'ব দে ধন্যবাদ জয় এখন জয় জুবিন দা